মহাবিদ্যালয় কাৰ্বি সংস্কৃতিৰ প্ৰতিযোগিতা কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই কৰিলে শুভ উদ্বোধন। পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্ত অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত লোকজনক শৈক্ষিক পৰিৱেশ কোন ছাত্ৰসকলে আজি পৰ্যন্ত দেখা নাই নিজৰ শিক্ষা কৰোঁ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা। এতিয়া কৈছে অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। নগৰকেন্দ্ৰিক ভাৱনাৰ পৰা এইবাৰ গাঁওকেন্দ্ৰিক হোৱা পৰিলক্ষিত হৈছে। হয়, এইবাৰ ১০০ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি সংস্কৃতিৰ প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ কাৰ্বি সংস্কৃতি বিকাশৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে যোৱা ২০১৭ চনৰ পৰা আৰম্ভ কৰা ১০০ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয় কাৰ্বি সংস্কৃতি প্ৰতিযোগিতা অনুষ্ঠান জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আহিছে। এইবাৰ চহৰ নগৰৰ পৰা কিছু ভিতৰুৱা এলেকা কৰকান্তি পৰিষদীয় সমষ্টিৰ ডংকা সিংথু খেলপথাৰত মহা ধুমধামেৰে আয়োজন কৰা হৈছে। পৰিষদৰ CM তুলিৰাম ৰংহাঙে আজিৰ প্ৰথম দিনৰ অনুষ্ঠানৰ শুভ উন্মোচন কৰে। অনুষ্ঠানত স্থানীয় জনপ্ৰতিনিধি তথা EM ৰাজু টিছ, EM ক্ৰমে খনসিং ৰংপি, কাছে ৰংপি প্ৰমুখ ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে। Awal saya kipi pun bangke lagi. Miwalam abang itu kerja macam mas konsul kan kami cerap. Polis long itu anak polis long kami mereka kerja bang. Mereka dikan jual lahai mereka lam itu kami mereka itu lahai bang. Kita ni dia jip lang. Pas kapuri pun berbantu dari macam ni. Kita ngajar langsung saya tingkatkan dalam ngomong sih tapi kita sih kami ni lah solar pelana langsung alam keman pengen ni kita orang itu kata ni kan kini ni cerap lu kan biar dia dang cuma itu mungkin recognize tu sisi di long cing dia karbi itu mana dia mitang dan jual tu mitang alam kido mitang pending support tu mitang lun tomo tu langsung sini bakasi itu mana dia six itu atau mas konsep nasi langsung pasti lah government of India sih mana recognize nasi lah hai bang itu citi ni dia kalau dia non ubi kimia tumyong sih langsung lah hai yang si citi ni long dia mau ubi bang citi ni nasi langsung orang lek report kados কালান্ত কৰোণাকালৰ পিছত শিক্ষানুষ্ঠানসমূহত শ্ৰেণী আৰম্ভ হোৱা আজি প্ৰায় এমাহ হ'ল। কিন্তু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী লংক্লাম LP স্কুলৰ ছাত্ৰসকলে আজিও দেখা নাই নিজৰ শিক্ষা কৰোঁ। কাৰ্বি সাহিত্য পৰিষদে নিযুক্তি দিয়া টেট শিক্ষকজনে স্কুলখনৰ বাৰাণ্ডাও গছকিবলৈ অহা নাই বুলি কোৰ্টৰ অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে কণ ছাত্ৰ তথা ছাত্ৰীসকলে। মুঠতে কেঁচুখানতে ওলাল সাপ। গুণগত শিক্ষাৰ কথা কৈ ভাগৰি নপৰা কাৰ্বি সাহিত্য পৰিষদৰ সাহসীয় বিজেপি চৰকাৰৰ দিনত ঘটিছে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত দুখজনক ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদীয় সমষ্টিৰ অধীনত ড্ৰপআউট অৰ্থাৎ আধাতে শিক্ষানুষ্ঠান এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বছৰে বছৰে কমি যোৱাৰ পৰিৱৰ্তে অধিক বৃদ্ধি পোৱা নজিৰ দেখা যায়। ইয়াৰ কাৰণ জানিবলৈ সাংবাদিকৰ এটা দল সমষ্টিটোৰ কেইবাটাও শিক্ষানুষ্ঠান বিশেষকৈ প্ৰাথমিক বিদ্যালয় শিক্ষাৰ পৰিৱেশ চাবলৈ ভ্ৰমণ কৰে। প্ৰধান কাৰণ এজনীয়া শিক্ষকেৰে শিক্ষানুষ্ঠানৰ শ্ৰেণী চলাবলগীয়া হোৱাৰ লগতে BLO কাম কাজকে ধৰি বিভিন্ন জৰীপ কাৰ্য কৰিবলগীয়া হয় শিক্ষকে। এনে পৰিস্থিতিত বহু সময় শ্ৰেণী বৰ্জন কৰিবলগীয়া হয় শিক্ষকজনে। ফলত লোকচান হয় কণ শিশুৰ শিক্ষা আহৰণৰ কাৰ্য। এনে সময়তে বিস্ময়কৰ তথা হাস্যকৰ কথা আছে সীমান্তৰ লংক্লাম LP স্কুলত কৰোণাকালৰ পিছৰ পৰা স্কুলখনৰ শিক্ষকজন স্কুলৰ বাৰাণ্ডা গছকিবলৈ অহা নাই। শিশুসকলে ওচৰৰ স্কুল থাকিও হয়তো ঘৰতে বহি কটাবলগীয়া হৈছে নহয়তো কিছু অৱস্থাপন্ন অভিভাৱকৰ সন্তানসকলে কিছু দূৰত ব্যক্তিগত শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰি স্কুল গৈ আছে। কিন্তু অঞ্চলটোৰ দুখীয়া আৰু নিৰীহ তথা অসহায় সন্তানসকলৰ শিক্ষা ভৱিষ্যত আজি আন্ধাৰ। এই সন্দৰ্ভত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধীনস্থ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক আগন্তুক দিনবোৰতে দেখা যাব। Sarki bang velam bang ke cithanet prote Fransi bang ke ajak ding uji nasi nili nang tum pini Fransi bang ke dak nang tum lana adim stami nang kahumri pe na pot nang tum birta pecithang mata nili churure nasi nili Fransi kipu bang nili hokpet pen bang hokpet lam nang thanu nang kokpo Fransi bang ke dak lang clam school G2 tera teacher na pondet pen
halaswa teacher men bangke Vijay Changhan alang li bangke G2 dak SMC phan hanglo SMC bang rongosor phanang thanlo G2 Vijay Changhan bangke tiat master potsi alang li ke DLF tangun eder masi ningkan hiniang bangke alang li discontinue mate DLF claim ni nangkoglo labang so phi bangke alang li DLF tangde pena bangke Vijay Changhan pu bangke loge alang li DLF tangde pen bangke alang li transfer NC damjuilo la pendera pira bangke akapre master sene to thupu piniar ni bang anstami ni tum daglang klamorong pena bangke a master amenda chinela la pena master ku malone la pena ni tum da theglongji piniar ni anta daglang klam school bangke kang hapthi basonsi chiplang nang koglo pinlo sitame parnese dhu bangke dagasar phan pukangsi ICDS pena sangone mate midde mila sangane batai isi bakero no pusi neli tum rong sor bangka chini dun Kumasi ronante. kiro bangke jitu ang song ben alam bang nili lan non bangke clear ng hetelang sita dak ili tum jitu rong pen amu pen tani li ningje ilo usmar umpanan ke li dun thayune pen bang phot forward sita pu ke thana sar bangsi nang li tum phanang pachini ikpo তোমার নাম তো কি Jonita rong kharpi স্যারের নাম তো কি Nayanu দেখা পাইছে না একবার দেখা নাই স্যার ভাত দিছে না নাই নাই Ron re. Sara fan di phong thai long lo ma thai long le. Thai long le pin lang. Amri pra piratani report katus. দিনে কাৰ্বি আংলং জিলাৰ বনাঞ্চলসমূহ ধ্বংস হোৱাৰ পথত আগবাঢ়িছে এনে সময়তে পৰিষদৰ অধীনস্থ তলামৰা বনাঞ্চলিকৰ উদ্যোগত তথা স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত কহৰাত অনুষ্ঠিত কৰা হয় ট্ৰেইনিং কাম সজাগতামূলক সভা বন বিভাগৰ কৰ্মচাৰী তথা বন ক্ষেত্ৰত নিজকে নিয়োজিত ব্যক্তিসকলে অংশ লয় এই এদিনীয়া ট্ৰেইনিং কাম সজাগতামূলক সভাত বন কৰ্মীকে ধৰি স্থানীয় লোক সজাগ সচেতন থাকিলেহে বনাঞ্চল ধ্বংসৰ যোগ্য ৰোধ কৰাৰ লগতে আপুৰুগীয়া জীৱ জন্তুৰ জীৱন নিৰাপদ হ'ব এনে লক্ষ্যকে সাৰোগত কৰি অনুষ্ঠিত কৰা সভাখনত দলামৰা স্থিত নৰ্দাৰ্ণ বনাঞ্চলৰ ACF পলাতপুৰকে ধৰি ভালেসংখ্যক বন কৰ্মী উপস্থিত থাকে দলামৰাৰ পৰা ৰাংচিনাবী ৰিপৰ্ট কাট নিউজ সমস্যা সম্বন্ধে এক বিৰতিৰ It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষা অপৰিহাৰ্য হৈ পৰিছে সকলো শিক্ষিত যুৱক যুৱতীৰ বাবে প্ৰযুক্তি শিক্ষাৰ প্ৰতি এইভাবে হোৱা আকৰ্ষণৰ সমান্তৰালকৈ যুৱক যুৱতী সকলো ফালৰ পৰা সাজু কৰি তুলিবলৈ নমাতি পৰিষদীয় সমষ্টিৰ টেন আৰু নগৰটো ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে কম্পিউটাৰ শিক্ষা শিক্ষা অগ্ৰগতিৰ লগে লগে তথ্য প্ৰযুক্তি শিক্ষা আহৰণৰ প্ৰয়োজনত টেন আৰংগটো আৰম্ভ কৰা হৈছে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যন কেন্দ্ৰ বিশাল টেন গাঁৱৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ যুৱক যুৱতীক কম্পিউটাৰ শিক্ষা দিব পৰাকৈ আৰম্ভ কৰা এইখন প্ৰতিষ্ঠানটোৰ CEO তথা মুখ্য কাৰ্যকৰী বিষয়া ৰঞ্জিত তেৰাঙে কয় যে ইতিমধ্যে বিগত 2008 চনত টংকা মোকামত প্ৰথমে অনুষ্ঠানটিৰ জন্ম দিয়া হয় আৰু ইয়াৰ অধীনত সৰু সৰু উপকেন্দ্ৰ স্থাপন কৰা হৈছে টকমকাৰ এলেকাত আমপুকুৰীত খোলা হৈছে নৰ্থ ইষ্ট পাব্লিক ইংলিছ স্কুল অনাগত দিনত জুনিয়ৰ কলেজ খোলাৰো লক্ষ্য ৰখা বুলি জানিবলৈ দিয়ে CEO ৰঞ্জিত তেৰাঙে উল্লেখযোগ্য যে কম্পিউটাৰ শিক্ষা অনুষ্ঠানটিৰ শুভ উন্মোচনী উপলক্ষে আয়োজিত সভাত টেন আৰং বজাৰ কমিটিৰ সভাপতি জয়সিং ক্ৰ শিক্ষাবিদ বাবুল বসুমতাৰী গোবিন্দ ৰংপি প্ৰমুখ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে Hardang Sub Center, Langhin Sub Center, Dendagat Sub Center, Lapen Daithor Sub Center, Lapen Lasso under Dotulang, Lake Private School, Bedwin, Dokmoka and Haroha. School Amenke, Northeast Public English School. La Kadowe Nilitum School Pen Penonke, Council, Cape Anilitum Tangcheng Pon Sulipon Bomno. Lapen Lason Datasi Kevang Dia Lang Tame, Nilitum
uthot aningkan 2022 aningkan tami along ka prex tami nilitum aro lason dak thak piniason opening long nam thekdia panke nilitum non pa difu umrangso lapen baithalangso lapen bokazan lahai area long tami nilitum kabori ponji pansi tisik pon nang ponsi nang kempon bom lapen nilitum laso institute rail ke gov register laso gov register banke lalo Indian Trust Act 1882 registration number 3493 2008 4 September se nilitum laso institute banke nilitum register long lo lapen nilitum pining an kan kripti an solipon mom lo lasi course ahin nilitum kipipon ke lalo Diploma in Computer Fundamentals, that means DCF 2 months course. Next abang lalo Diploma in Computer Application DCA, lage 6 months lo, lapen 3 months abang ke lalo next 6 months lo lang Computerized Professional Accounting course CPEX, Computer Teacher Training course 12 months labang ke CTTC course po si pudam lo. Postgraduate in Diploma in Computer Application PGDCA labang ke 18 months lo. Din arangor par recipe report kat news. কাৰ্পিলাং জিলা পৰিষদৰ নিৰ্বাচন যিমানে কাকচাপি আহিছে সিমানে দলীয় নেতা তথা কৰ্মকৰ্তাসকলক সকলো সময়তে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিজেপিৰ কিট নেতা তথা কৰ্মকৰ্তাসকলে অধিক তৎপৰ হৈছে নিৰ্বাচনৰ বাবে দলীয় টিকট লাভ কৰা লৈ আগন্তুক পৰিষদীয় নিৰ্বাচনত লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা কোনে টিকট লাভ কৰিব তাকে লৈ বিভিন্ন মহলত অন্তহীন গল্প গজব চলি আছে ইয়াৰ মাজতে ধন সিং গ্ৰামছা নামৰ এজন বিজেপিৰ নেতাৰ আৰু এখোপ চৰা নিজৰ বাসগৃহত সভা অনুষ্ঠিত কৰি পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি তথা কৰ্মকৰ্তাসকলক একোটা পহৰে জনালে উষ্ম সম্বৰ্ধনা অনুষ্ঠানৰ উপলক্ষে শিক্ষা সংস্কৃতি আদিৰ দিশত লুম্বাজং পৰিষদীয় সমষ্টিৰ জিলাখনৰ আন সমষ্টিৰ সমান্তৰালকৈ বিকাশ ঘটাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰে উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতিকে ধৰি পৰিষদৰ মনোনীত সদস্য সীমা ৰংহাংপি কাছাৰ সম্পাদক ডক্টৰ পংকজ তেৰণ প্ৰমুখ বিজেপিৰ দলীয় টিকট প্ৰাৰ্থীসকলেও উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ